মুক্তকণ্ঠ 24/7 আসাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মুক্তকণ্ঠ 24/7 অসমলৈ। দিনটোৰ সংবাদ শীৰ্ষ 25 জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা। ভাৰতত কৰোনা ভাইৰাছৰ সৈতে যুঁজ কৰি থকা সমূহ চিকিৎসা কৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ভাৰতীয় বায়ু সেনাই। বিভিন্ন ঠাইত ফুলা বৰ্ষণ কৰি এই যুঁজত ব্ৰতী থকা প্ৰতিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেনেদৰেই গুৱাহাটীৰ আকাশত উৰিল সুখয় বিমান। বহিৰাজ্যত আবদ্ধ থকা সকলৰ বাবে বিশেষ ৰেল আৰম্ভ কৰিব ৰেল বিভাগে। প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত নিযুক্ত হ'ব নডেল অফিচাৰ। প্ৰতিজন মানুহৰ সৰবৰাহৰ দায়িত্বত থাকিব আন এজন নডেল অফিচাৰ। এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব বিচাৰিলে দুইখন ৰাজ্য সন্মত হ'ব লাগিব। বিশ্বনাথ চাৰিআলিৰ ৰাজপথত দুজনী নাৰ্ছক ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা 4 লম্পটক বিশ্বনাথ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দক্ষিণ কামৰূপৰ বিজয়নগৰত লকডাউন নামানি চানন ষ্টীল এণ্ড চেনিটাৰী নামৰ হাৰ্ডৱেৰ দোকানখনে দিনে নিশাই দোকান খোলা ৰখাত বিভিন্ন লোকে অভিযোগ তোলাত পলাশবাৰী আৰক্ষী থানাই মালিক চেতন জৈনক গ্ৰেপ্তাৰ কৰি 2 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অহাকালিৰ পৰা 17 মে'লৈ নতুন নিৰ্দেশনা। আজি সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ সান্ধ্য আইন। নিশা বিচৰণ কৰা পথচাৰী যান বাহনৰ প্ৰতি কঠোৰ হ'ব আৰক্ষী প্ৰশাসন। গৰৈমাৰীত ট্ৰেক্টৰে মহতিয়ালে 3 কিশোৰীক। নিহত 2 গৰাকী বাই ভনী। অবৈধভাৱে বালি কঢ়িওৱা ট্ৰেক্টৰ চালকক গ্ৰেপ্তাৰ। কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। আকৌ শ্বহীদ দেশৰ 5 গৰাকী বীৰ যোদ্ধা। নগাঁৱৰ ঢিঙৰ শলগুৰিত 2টা ফৈদৰ মাজত সংঘাত। জ্বলালে মছজিদ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব যোৱা আৰক্ষীক আক্ৰমণ উদণ্ড লোকৰ। ধুবুৰী চাপৰত 26 জন বাংলাদেশী আটক। 3 মাহ পূৰ্বে অসমলৈ আহিছিল বাংলাদেশী নাগৰিক কেইজন আৰু আৰক্ষীৰ জালত পৰা নাগৰিক কেইজনৰ ম্যাদ উকলি গৈছে ভিছাৰ। লগতে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখি পৰীক্ষণ কৰিছে নাগৰিক কেইজনৰ নথি পত্ৰ।